এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াতো চিনি পাইছেই কচু আৰু লগতে এয়া ঔটেঙা আৰু বিলাহী। আজি মায়ে এই গোটেইখিনি মিলাই এখন সুন্দৰ আঞ্জা বনাব। তাৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তাৰ কাৰণে প্ৰথমে এই কচুখিনি ভালদৰে বাছি লৈছে। কচু জ্বলা আৰু টেঙাৰ মাজত আপোনালোকৰ বাৰু কোনটো প্ৰিয় জনাবচোন দেই। এইখিনি বচাৰ পাছত ঔটেঙা, বিলাহী, অলপ মচুৰ দালি, জলকীয়া আৰু আলু এটা ধুই পেলাই কাটি লৈছে। আৰু কাটি হোৱাৰ পাছতে কি কৰিব জানেনে? কচু শাকৰ লগত এই আটাইখিনি কুকাৰত ভৰাই হুইচেল মাৰিব। আৰু তাৰ আগতো বাৰু দিবলৈ বস্তু আছে, তাৰ কাৰণে ভিডিঅ'টো চাই থাকক। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। এনেকৈ বাৰু আপোনালোকে ৰান্ধিছেনে জনাবচোন দেই। এইখিনি পানী, সোৱাদমতে নিমখ আৰু হালধি অলপ দি পেলাই 3ৰ পৰা 4টা হুইচেল অহালৈ এৰি দিছে গেছত। কুকাৰটো ঠাণ্ডা হোৱাৰ পাছত এনেদৰে ঘুটনি মাৰি দি পেলাই গোটেইখিনি মিলাই লৈছে। আৰু তাৰ পাছত এখন কেৰাহীত মিঠাতেল দি পেলাই তেলখিনি গৰম হোৱাৰ পাছত বইল কৰা আলুখিনি দি এনেদৰে ভাঙি লৈছে। এই আলুখিনি অলপ দেৰি ভজাৰ পাছত আমাৰ কচু আৰু ঔটেঙাৰ জোলখিনি ইয়াতে দি দিছে। বিশেষ কাম নাথাকে, বইল কৰাৰ পাছত তেল মৰা কামটোৱেই থাকে। মা মছলাৰতো একো প্ৰয়োজন নাই যিহেতু টেঙা বনাইছে। এয়া আৰু ইমান ভাল হৈছে খাবলৈ, আপোনালোকক মই কি ক'ম। যদি আজিলৈকে এনেকৈ ৰন্ধা নাই তেন্তে এবাৰ ৰান্ধি চাবচোন, বহুত সোৱাদ হয়, সঁচাকৈ কৈছোঁ। এয়া চাওক, অলপ দেৰি উতল আহিলেই আপোনাৰ কচু আৰু ঔটেঙাৰ আঞ্জাখন তৈয়াৰ হৈ যায়। আজিলৈ ইমানেই আছিলে। অন্য এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। বাই।